দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীৰ সময়তে ষ্টেজত মাইক ভাঙি দিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংঘাতত লিপ্ত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী সুৰক্ষাত গাফিলতি কৰা হৈছে এই ঘটনা এই মুহূৰ্তত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে হায়দৰাবাদত সংঘটিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হায়দৰাবাদত কি কাণ্ড সংঘটিত হৈছে আমি সেই ভিজুৱেলছ আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকী সুৰক্ষাত গাফিলতি হৈছে ভিজুৱেলছ দেখুৱাম ভিজুৱেলছ দেখুৱাবলৈ অনুৰোধ কৰিছো চাওক এই ভিজুৱেলছটো এজনে ভাষণ দি আছিলে আৰু তেনে সময়তে কি হয় আপোনালোকে চাওক ভিজুৱেলছটো অলপ শ্বৰ্ট পেলাবলৈ মই ড্ৰপ কৰিবলৈ অনুৰোধ কৰিছোঁ এজন ব্যক্তি সোমাই আহিছে আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংঘাতত লিপ্ত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী সুৰক্ষাত গাফিলতি হৈছে এই হায়দৰাবাদত ৰেলী হৈ আছিলে যদি আমাৰ হাতত দুটা দৃশ্য আছে দুইটা টু ইণ্ডত দেখুৱাম আমি এটা সম্পূৰ্ণ দৃশ্য জয়ন্ত মল্ল বৰুৱা তাত উপস্থিত আছে হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষাত গাফিলতি হৈছে হায়দৰাবাদত এগৰাকী মুখ্যমন্ত্ৰী কাষলৈ কেনেকৈ আহিছে দুষ্কৃতিকাৰী হিমন্ত বিশ্ব শৰ্মাক ময়ূৰী আছে ক'ত কিয় হৈছে ঘটনা কিবা নতুন আপডেট ময়ূৰী হিন্দুত্বক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰি আহিছিল কেতবোৰ মন্তব্যৰ পাছতে পাকিস্তানতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতেই আৰু তেলেংগানাৰ হায়দৰাবাদত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্দিৰ উদ্বোধন কৰিছিল সেই মন্দিৰৰ যি তেওঁ ভাষণ প্ৰদান কৰিছিল সেই ভাষণত হিন্দুত্বক লৈ কেতবোৰ মন্তব্য কৰিছিল আৰু তাৰ পাছতেই টিআৰএছৰ একাংশ সমৰ্থকে ইয়াৰ বিৰোধিতা কৰিছিল আৰু যেতিয়া সেই ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখৰ পৰাই মাইকটো কাঢ়ি আনিছিল যুৱকজনে আৰু ইয়াৰ পাছতেই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু মন্তব্য কৰিছিল যে যিসকল লোকে ভাৰতত বসবাস কৰা যিসকল লোকে নিজকে হিন্দু বুলি নাভাবে সেই লোকসকলে পাকিস্তানত যাব পাৰে তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছিল অখণ্ড ভাৰতৰ কথা মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশ পাকিস্তানক লৈ এক অখণ্ড ভাৰতৰ মন্তব্য কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ভাৰতত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল বাংলাদেশ পাকিস্তানৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল তাৰ মাজতে তেলেংগানাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰ উদ্বোধন কৰিছিল মন্দিৰ উদ্বোধন কৰিয়ে পুনে পুনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাই এক বিশেষ ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই বিশেষ ৰেলীত বিজেপিৰ একাংশ নেতা উপস্থিত আছিল সমৰ্থক উপস্থিত আছিল হাজাৰ হাজাৰ লোক উপস্থিত আছিল হাজাৰ হাজাৰ লোকৰ সন্মুখৰ পৰাই
হঠাৎ এজন যুৱকে মঞ্চত প্ৰৱেশ কৰি মাইকটো কাঢ়ি লৈ গৈছিল আৰু তাৰ পাছতেই এক হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি হৈছে ইতিমধ্যে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে হয় ময়ূৰী আমি সেই দৃশ্যটো সিংগুল উইণ্ডো পুনৰ দৃশ্যটো দেখুৱাইছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সুৰক্ষাত কিমান গাফিলতি হৈছে হায়দৰাবাদত চাওক মুখ্যমন্ত্ৰীগৰাকী কাষলৈ গৈ হয়তো সেই ব্যক্তিজনে আক্ৰমণো কৰিব পাৰিলেহেঁতেন কোনো ধৰিবই নোৱাৰিলে কিদৰে আগবাঢ়ি গৈ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তৰ্ক কৰিছে হিমন্ত বিশ্ব শৰ্মাক বাক্যবান প্ৰয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আৰু মাইকটো কাঢ়ি লৈ গৈছে এক ডাঙৰ ঘটনা সংঘটিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত অথন্তৰ হৈছে হায়দৰাবাদত তেলেংগানাত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই ঘটনাৰ পিছতে ভাৰত মাতা কি জয় ধ্বনি দিয়া হৈছে আমি সম্পূৰ্ণ দৃশ্যটো এবাৰ দেখুৱাইছো টাইমেতো দৰ্শকসকলক সম্পূৰ্ণ দৃশ্যটো আদিৰ পৰা অন্তলৈ প্ৰথমৰ পৰা দেখুৱাম সম্পূৰ্ণ দৃশ্যটো আৰু এই ঘটনা মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে তেলেংগানাৰ হায়দৰাবাদত সংঘটিত হৈছে হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে আমি নিউজ ৰুমলৈ আহিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত স্থানলৈ এই মুহূৰ্তত লৈ যোৱা হৈছে নতুন আপডেটছ আহিছে আমাৰ হাতত সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ হিমন্ত বিশ্ব শৰ্মাক লৈ যোৱা হৈছে আৰু তেওঁ নিৰাপত্তা বৃদ্ধি কৰা হৈছে এই মুহূৰ্তত হায়দৰাবাদৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা এই মুহূৰ্তত কটকটে কৰা হৈছে বৃদ্ধি কৰি দিয়া হৈছে অসমৰ এগৰাকী মুখ্যমন্ত্ৰী সুৰক্ষাৰ দায়িত্ব চৰম গাফিলতি কৰা হৈছে হায়দৰাবাদত আৰু তাৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো যে কি ধৰণৰ ঘটনা সংঘটিত হৈছিলে এগৰাকী মুখ্যমন্ত্ৰী আসলে কাক চাপিব কোনো নোৱাৰে তাত মুখ্যমন্ত্ৰীগৰাকী কাক চাপি মাইক ভাঙি তেওঁৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে কনফ্ৰণ্টত গৈছে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে হিমন্ত বিশ্ব শৰ্মাক আৰু এই মুহূৰ্তত তেওঁলোকৰ এই যি ৰেলী আছিলে সেই ৰেলী বাতিল কৰি দিয়া হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সুৰক্ষিত স্থানলৈ হায়দৰাবাদত লৈ যোৱা হৈছে আমি নতুন খবৰ আপোনালোকক দি আছো আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে এই খবৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক সেই স্থানৰ পৰা লৈ যোৱা হৈছে য'তে ৰেলী হৈছিলে তাৰ পৰা তথ্যত এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেখেতক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী দি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বৰ্তমান সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে চৰম গাফিলতি হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত চৰম গাফিলতি দেখিবলৈ পোৱা গৈছে হায়দৰাবাদত তেলেংগানা হায়দৰাবাদত এই ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আমি আন এটা দৃশ্য কিছু সময় পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি আন এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিছু সময় পিছতে মুখ্যমন্ত্ৰী সভাত অথন্তৰ হৈছে হায়দৰাবাদত মুখ্যমন্ত্ৰী সভাত
হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে তেখেতৰ মন্তব্য আহিছে আমি কিছু সময় পিছত মন্তব্য দেখুৱাম পুনৰ চেষ্টা কৰিছোঁ পুনৰ ভিজুৱেলছ দেখুৱাইছোঁ 2 ইণ্ডত আমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাইক্ৰফোন কাঢ়ি নিছে হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ হৈছে ভাষণ প্ৰদান কৰিবলৈ লওঁতে তেওঁৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে মাইক্ৰফোন ভাঙি দিছে আৰু নিৰাপত্তাৰক্ষীয়ে ধৰিবই নোৱাৰিলে নিৰাপত্তাৰক্ষীয়ে তলকিবই নোৱাৰিলে আচলতে এই ঘটনা সংঘটিত হৈছে আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ইতিমধ্যে এটা পিছৰ আনটো ভিজুৱেলছ আহি আছে আমি এটা পিছৰ আনটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু পবিত্ৰ মাৰ্ঘেৰিটাও সাংসদ তথা ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাও তাত উপস্থিত আছিল জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা সহিত অসমৰ কেইবাজনো নেতাও তাত উপস্থিত আছিল এক সাংঘাতিক ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত আমি আৰু এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিজনে এই কাণ্ড সংঘটিত কৰিছিলে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেয়াও আমি কিছু সময় পিছত দেখুৱাবলৈ চেষ্টা কৰিম আমি সংবাদ প্ৰতিষ্ঠান নিউজ 24 সহযোগত এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিজনে এই কাণ্ড কৰিছিলে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত আমি এই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ যিজনে এই ঘটনা এই কাম কৰিছিলে তেওঁক আমি দেখুৱাবলৈ এই মুহূৰ্তত আপোনালোকক চেষ্টা কৰিছোঁ এইজনে সেইজন যি এই কাণ্ড সংঘটিত কৰিছে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি ক্লজত অকণমান যদি দেখাব পাৰোঁ এই ব্যক্তিজনে এই কাণ্ড সংঘটিত কৰিছিলে আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইজনে সেইজন ব্যক্তিয়ে এখন গোলপীয়া ৰঙৰ মাফলাৰ ৰৈ আছে তেওঁ ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এইজনে সেইজন ব্যক্তি আমি পুনৰ আমাৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ তথ্য আহি পৰিছে এই ব্যক্তিজন টিআৰএছৰ এজন জ্যেষ্ঠ নেতা তেওঁৰ নাম নন্দকিশোৰ যিজনক গ্ৰেপ্তাৰ কৰা হৈছে যিজনে এই কাম কৰিছে তেওঁৰ নাম হৈছে নন্দকিশোৰ ব্যাস যিজনে এই ঘটনা সংঘটিত কৰিছে তেওঁৰ নাম হৈছে নন্দকিশোৰ ব্যাস আমি ফুল প্লেট গ্ৰাফিক্স মাৰিবলৈ অনুৰোধ জনাইছোঁ নন্দকিশোৰ ব্যাস এইজনৰ নামটো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এজন জ্যেষ্ঠ নেতা টিআৰএছৰ জ্যেষ্ঠ নেতা মুখ্যমন্ত্ৰীগৰাকী মহালক্ষ্মী মন্দিৰলৈ গৈছিলে আৰু তাৰ পিছতে এইখন ৰেলী কৰিছিলে আৰু টিআৰএছৰ এজন জ্যেষ্ঠ নেতা এই ঘটনা সংঘটিত কৰিছে নন্দকিশোৰ ব্যাস তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে এই খবৰ দিবলৈ চেষ্টা কৰিছোঁ যে কোনে মুখ্যমন্ত্ৰীগৰাকী আক্ৰমণৰ অপচেষ্টা চলাইছিল কোনে এই ঘটনা সংঘটিত কৰিছিলে
কোনে হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক ইতিমধ্যে সেই খবৰ আমি আপোনালোকক জনাইছোঁ টিআৰএছৰ সমৰ্থক আছিল আক্ৰমণকাৰী লোকজন কিন্তু তেওঁৰ নাম হৈছে নন্দকিশোৰ ব্যাস আমাৰ পিচিআৰ টিমে সেই দৃশ্যটো পাইছে হৈছে নন্দকিশোৰ ব্যাস যিজনে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ অপচেষ্টা চলাইছিল অথন্তৰ সংঘটিত হৈছে